বন্ধুসকল কি খবৰ আপোনালোকৰ মানে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ ভিডিঅ' দিম বুলি ভাবি কিন্তু দিবই পৰা নাছিলোঁ ভিডিঅ' তো আজি বনাব যাই আছোঁ ভিডিঅ' এটা মোৰ লগত আছে মোৰ বন্ধু হৰে কৃষ্ণ তো মানে অলপ ফুৰিব আহিছোঁ বেকী নদীৰ ফালে কি দেখাম এই চাইকেল লৈছোঁ আৰু চাওক না ৰাস্তা চাওক কেনে বালা ৰাস্তা বে হৰে কৃষ্ণ কিবা কবি নেকি টায়াৰ ফাঁচিছে এঘণ্টা এই বৌৰি গাছ ক'ব লগা বিশেষ নাই কি ক'ম ভিডিঅ'টো লাষ্টলৈকে চালিহে গম পাব বাপৰে জলদি লাগছে এই চাওক বম জোৰ লাগছে এই বৌৰি দুনিয়াৰ বৌৰিৰ গাছ গাইছ নদী বাৰৰ কথা না সেইকাৰণে বৌৰি বাৰ সেইফালে বৰ্তমান খেতিৰ চিজন যিহেতু চবফালে খেতি হৈ আছে হৰে কৃষ্ণবিলাক কি বোলে খাটা না তিলৰ খেতি চলি আছে এইফালে এই বগৰী পকাই নাই বগৰী চিজন আহিছে কিন্তু মানে পকা চিজন বৰ্তমান হোৱা নাই বগৰী পকা লাহে লাহে পকিব বগৰীবিলাক দেখাই চাওঁ এই ভিউবিলাক চাওক আৰু কি ক'ম তো গাইজ মানে আহি পালোঁ বেকী নদীৰ পাৰ এতিয়া অলপ জিৰাইছোঁ ইয়াতে তো মোৰ লগত মোৰ বন্ধু হৰে কৃষ্ণ ভাই আছে কি কবি দেখি আহিলে ভাল লাগছে নে আজি ভাল লাগছে অলপ আৰু এইফালে বাংনাৰ খেতি চাওক বেঙেনা এইটো বাগানত চব খাব পাৰি কিন্তু এইটো গোল বাংনা এইটো না বেছি কম নহয় আচ্ছা এটা মানে বাংনাৰ বহুতটা প্ৰজাতি আছে না এটা আছে চিকন আছে এটা আছে ফলা বাগনা আছে নল বাগনা 12 মাহী বাগনা এইফালে বেকী একদম পুৰা পানী ঠাণ্ডা পানী গাড়ীতে পাৰা এটা কাম কৰিছোঁ দৌৰোতে গাড়ী নাকি নৰা মৰব লাগব ঠাণ্ডা পানী কপি তো গাইছ কি ক'ম গাইছ নদী বাৰে হাঁহি মানুহ হয় এইফালে গুৱে কৰি দিছে আগে একদম জুম কৰি দেখুৱা ভাই শুকাই গৈছে একদম নদীৰ পাৰত কাই এইগিলা বয়া কাম কৰি থৈ দেই যাই কৰছে নাই বয়া কাম বকৰত ভবৰত জ্বলা সানি দিব লাগিব ডাঙৰ এবাৰ অলপ আগত দেখি দেখিছোঁ এই আৰু বৰ্তমান ঠাণ্ডা দিনৰ কথা পুৰা মানে বৈদ্য ঠাণ্ডা দি আছে না গান উঠংলে আছে গাইছ এই পুৰা বাংনা একদম পুৰা খেতি আৰু পুৰা খেতি কৰে মানুহ এই লাউ এই পুৰা বাংনা একদম আগত এই বিটৰ খেতি বিট বাংনা বুলিও কওঁ আমাৰ ভাষাত এনে বেঙেনা কয় যি কয় আপোনালোকে চব জেগাতে বেলেগ কয় এনে কথা চবৰে ভাষা বেলেগ সেইটো হয় এই মানুহে মাছ মাৰি আছে চাব নেকি আপোনালোকে জুম কৰি দেখি আছোঁ মই চাওঁ এই চাওক তো এতিয়া আগৰ ফালে যাই আছোঁ অলপমান
আৰু এইফালে বাংনাৰ খেতি আৰু এইফালেও বাংনাৰ খেতি চাওক এইফালেও বাংনাৰ খেতি চাইকেল মাৰি আমাৰ দিব নোৱাৰি গাড়ী চাড়ী ল'ব পৰা নাই জুমকে ঘূৰি থাকোঁ চাইকেল লৈ এই হৰে কৃষ্ণ কিহৰ খেতি এই বিনৰ খেতি চাওক আৰু বেঙেনা আগত মানে এই মাছ মাৰি আছে তলত এতিয়া আৰু নেক্সট ক্লিপত চাই থাকক কলৰ গাছ নদীৰ পাৰত চ' বন্ধুসকল সেই মানে বহুত দূৰৰ পৰা একদম চাইকেল মাৰি আহিলোঁ সেই বহুত আগৰ পৰা আহিলোঁ সেইফালে একদম সেইফালে ভালেখিনি দূৰত এতিয়া অলপমান আগত গ'লে মানে সেই পাম ৰিজৰ্ট এখন আছে মেজি বুলি মেজি পাম হৰে কৃষ্ণ বোলে ভাগৰ লাগছে ইয়াতে অলপ জিৰালোঁ চাইকেল লৈছোঁ না যিহেতু আৰু এইগিলা চব মাকৈৰ খেতি এইগিলা মাকৈ না হৰে কৃষ্ণ পুৰা একদম বম ক'লো না পুৰা খেতি কৰে এইফালে পাৰিম ৰহ বা ডাইৰেক্ট হৈ গ'ল তলত নৈৰ পাৰ এচত আহিলত বহি দিন জ্বলে ৰাতি জ্বলে মায়াবিনী গানটো একবাৰ বঢ়িয়া মায়াবিনী তোমাৰ ছবি জুবিন দা মিন হামিং কিং জুবিন দা পানী খাৰ সেই একদম চৰ হৈ গৈছে বালিৰ চৰ চাওক বৰ্তমান খৰালি কাল না কেনে পুৰা শুকাই গৈছে চাওক বৰষুণ চৰষুণ নাই বহুত কমছে পানী চাওক এইবিলাক চাওক একদম বহুত পানী কমি গৈছে হ'ব নোৱাৰা এইখন মোৰ চাইকেল গাড়ী চাড়ী নাই গাইছ চাইকেল দিয়ে ঘূৰি ফুৰোঁ এইটো মোৰ ইনষ্টা আইডি স্ক্ৰীনশ্বট লওক আৰু মোক ফ'ল' মাৰক ইনষ্টাত আৰু ইফালে আছে মোৰ ইউটিউবৰ নামটো কে ভাই যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব মোৰ ইউটিউব চেনেলত গৈ কিবা খাব লাগিছিলে হৰে কৃষ্ণ নাখায় আকৌ খাম ৰ আগত গাইজ একদম আজিৰ ভিডিঅ'টো একদম চিম্পুল আছিল মানে এনে এটা বনাইছোঁ নৰ্মেল ভিডিঅ' একদম চিম্পুল ভিডিঅ' আৰু এনেই অলপ দেখালোঁ সেউজীয়া পৰিৱেশ আকাশখন পুৰা নীলা হৈ গৈছে নীলা দে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই তো গাইজ ভিডিঅ'টো চাই থাকক এইফালে হৰে কৃষ্ণ পুৰা ভিডিঅ' শ্বট লৈ আছে পুৰা তই ইউটিউবত দিবি নেকি এই চেনেলটোৰ নাম ক কৈ দি ৰাইজক কৈ দি একবাৰ তো হৰে কৃষ্ণৰ মানে গাইছ এটা ইউটিউব চেনেল আছে নামটো ক'ব দে হৰে কৃষ্ণ ক'ব তাৰ মুখেদি মোৰ শুনবা মন দে তোৰ মুখেদি ক কি আছিল ফাটাফাটি ব্লগ না ফাটাফাটি চেনেল আপোনালোকে চাব ফাটাফাটি চেনেল মানে বহুত ভাল ভাল ব্লগ বনায় হৰে কৃষ্ণই আৰু সেইখন হ'ল বেগী নদীৰ ব্ৰিজ মই জুম কৰি দেখাই দিছোঁ চাওক বহুত দূৰত আছেতো পুৰা ঠাণ্ডা হাৱা দিছে গাইছ এইফালে মোৰ চাইকেল এখন
এন্ধাৰ হ'ব মানে নতুন বছৰো আহিব লাহে লাহে, বেছি দিন নাই আৰু। ডিচেম্বৰৰ কেই তাৰিখ আজি? 9 তাৰিখ না? 9 তাৰিখ না? আজি হ'ল ডিচেম্বৰৰ 9 তাৰিখ আৰু বেছি দিন নাই আৰু নতুন বছৰ পাবা। এইটো বছৰটো এনেকৈ আমি বৰবাদে কৰিলোঁ। নেক্সট বছৰত কি হ'ব? নেক্সট বছৰত কি হয় পিছত দেখা যাব। কাম চাম কি কৰিব পাৰোঁ, ভগৱানৰ আশীৰ্বাদে দুপৰলৈ আমাক কি কৰিব দিম। কিবা ভাল হ'ব না নেক্সট বছৰত? নেক্সট বছৰত বা কি হয় নাই ঘৰৰ নিচিনা হয় বৰবাদে যাতে নেক্সট বছৰত ভাল হয়। এইটো বছৰ জিংকে গেছে, এনেহেন যাতে 25টো গেছে আৰু বাদ দি আৰু এইটো আৰু ভাবি লাভ নাই গাইছ। তেনেকৈ গৈছে সিটো বছৰ নেক্সট বছৰটো যাতে সেনেহেন নহয় আৰু তেতিয়া আগত থাকি বহুত ভাল হয় আৰু তাতে বেকাৰ যাতে নেক্সট বছৰত গাড়ী চাড়ী ল'ব পাৰোঁ আৰু যাতে কিবা এটা কাম কৰি থাকিব পাৰে আৰু ভাল কাম এটা লাগে। এইফালে সৰু কৃষ্ণৰ চাইকেল মহাকালৰ মহাকালৰ চাবি দিলোঁ। মজা মজা। মহাদেৱৰ আমি সেই গৈছোঁ, মহাদেৱৰ ভক্ত না আমি। মহাদেৱৰ ভক্ত আমি, মহাদেৱৰ বস্তু গৈছোঁ। আকাশখন চাওক, পুৰা নীলা নীলা হৈ গৈছে। নীলা নীলা হৈ গৈছে। মানে গাইছ, মোৰ ভিডিঅ'টো যি ভাষাত বনাইছোঁ আৰু মোৰ মানে লিখিত ভাষাও হয়, মোৰ কথিত ভাষাও হয়। দে গাইছ, ভিডিঅ'টো চাই থাকক মানে এইখিনিতে শেষ কৰোঁ দে। বেছি আৰু ক'ব লগা নাই মোৰ আজি একো। এতিয়া কি ক'ম, কি দেখাম বাৰে বাৰে বেকী নদীৰ পাৰত বুলি কৈ আছোঁ আপোনালোকক। বেলেগ কি ক'ম, এইগিলা মাকৈৰ খেতি, মাকৈ পুৰা খেতি চাওক। ত' বন্ধুসকল, মই এটা বস্তু দেখাম আপোনালোকক। এইবিলাক হ'ল বিট যে খায় চাটনি কৰিতো। এই হৰে কৃষ্ণ আছে, হৰে কৃষ্ণ অলপ জানে বিটৰ কথা ক'ব। কি কয় ক'ব, কি কবি ক? কণ কলিতা বিটৰ পৰিৱেশ গৱেষণা কৰিব। গৱেষণা কৰিম এই বিটৰ ওপৰত কি হয়। বিটটো পুৰা একদম বিটে ৰৈছে পুৰা। সেইবিলাক মাকৈ গা আছোঁ গা ধুঙা আগত জাগা অলপা ওলাই আগত যাই থাকোঁ। এই পোখাটো খালি কিহৰ কাৰণে ভাল? এইবিলাক খুব নাহা। এতিয়া ভিডিঅ'ত ভিডিঅ'টো শেষলৈকে চাই থাকক।